গাইজ ৱেলকাম বেক টু দ্য আৱাৰ চেনেল বি-বয় প্ৰিন্স ব্লগ। আজি এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মানে মই ঘৰতে থাকিম। এতিয়া বৰ্তমান মই আমাৰ নতুন ঘৰটোৰ ওপৰতে আছোঁ। নতুন ঘৰটো চাওক কি কথা কেনেকুৱা, তো ভিডিঅ'টো আগলৈকে চাই থাকিব আৰু মোৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু যদি কোনোবা মোৰ চেনেলটো নতুন আছে তো গোটেই সকলোৱে ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আগলৈকে, তেতিয়ালৈকে আপোনালোকে মানে ভিডিঅ'বোৰ চাই থাকিব পাৰিব। আৰু বেল আইকনটো প্ৰেছ কৰিব দেই, সেইটো মেইন। আৰু কি বুলি কয়, এতিয়া ভিডিঅ' আমাৰ নতুন ঘৰটো আপোনাৰ দেখাই দিওঁ আপোনালোকক এনেকুৱা কি কথা, অলপ চাওক সকলোৱে আৰু অলপ মৰম দিব। তো চাই থাকক আৰু সেয়া নতুন ঘৰৰ দুৱাৰমুখেদি এনেকৈ সোমাব লাগে আৰু প্ৰথম দুৱাৰমুখেদি, তাৰপিছত সোমাই আপোনাৰ এইটো ড্ৰয়িং ৰুম। ইয়াত মানে কাম আৰু বাকী আছে, প্লাষ্টাৰ কৰা হৈ গ'ল, কিন্তু টাইলছ লগাব আছে তলত। তাৰপিছত সেইফালে পলিচ কৰিব আছে কিছুমান মানে আপোনাৰ ৰুমবোৰ, আৰু এইফালে আপোনাৰ মানে কালাৰ চালাৰ কৰিবলৈ আছে, ৱাইৰিং চাইৰিং কৰিবলৈ আছে। তো ওপৰতে এনেকৈ ফুল চুল কাটি পেলাই এনেকৈ ডিজাইন দিয়া হৈছে আৰু তাৰপৰা এনেকৈ এনেই টেম্পৰাৰীকৈ বৰ্ড এখন লগাই থোৱা আছে। কেতিয়াবা মানে ইয়াত আমাৰ সকাম চকাম পতা হ'লে মানে আমাৰ ওপৰতে পতা হয়, তো এনেকৈ লগাই কৰি থোৱা আছে আৰু টেম্পৰাৰীকৈ। তো এইফালে এনেকৈ এইটো সোমাই এইটো আমাৰ মানে ডাইনিং টেবুল থাকিব ইয়াত, মানে ভাত পানী খোৱা হ'ব ইয়াত। তো এইটো এটা বেডৰুম, লগতে এইটো কিটচেনটো লাগি আছে। এইফালে কিটচেনটো এনেকৈ কৰিলেও হয়, এইটো মানে ইয়াত আপোনাৰ কাঁহী বাতি ধোৱা হয়। তো এনেকৈ টেপৰ প্ৰয়োজনো ৰখা হৈছে। তো এইটো কিটচেন হয়। এইফালে এনেকৈ বেচিন চেচিনবোৰ আছে, এইবোৰ লগাব আছে, লগোৱা হোৱা নাইকিয়া। মানে বেচিন আপোনাৰ এটা ইয়াত হ'ব, এটা ইফালে ইটো বাথৰুমত হ'ব। আৰু ইয়াত আপোনাৰ পানী কাম চলিছিলে ন বাথৰুমতো, সেইকাৰণে এইবোৰ UNC আপোনাৰ কপলাৰ চপলাৰ এনেকৈ সোমাই আছে। আৰু আমাৰ তলত মানে 4খন দোকান চিষ্টেমত বনোৱা হৈছে মানে। তো তাৰে এখনত মানে আমি মানে ব্ৰইলাৰ পুহিছিলোঁ। তো গৰম দিনত ব্ৰইলাৰ পুহিবলৈ বহুত অশান্তি, আপোনালোকে জানেই, কাৰণ পোৱালিবোৰ মৰা বহুত চান্স থাকে। আমাৰ তেনেকৈ লোকচান হোৱা নাই, কিন্তু আপোনাৰ পুহোঁতে আমাৰ 10টা পোৱালি আমাৰ লোকচান হৈছিলে প্ৰথমবাৰ আমাৰ পুহোঁতে। তাৰপিছত বাৰু ঠিকেই আছে, এতিয়া ঠাণ্ডা দিনত পুহিম আৰু দেখা যাম, আপোনালোকক ভিডিঅ' পাব। তো সকলো চাই থাকিব ভিডিঅ'বোৰ, তেতিয়া পাই যাব। চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, তেতিয়াহে পাব আকৌ। আৰু মানে চেনেলটো ছাবস্ক্ৰাইব কৰি যদি বেল নটিফিকেশ্যনটো যদি ক্লিক কৰি থৈ দিয়ে ন, তেতিয়া মোৰ ভিডিঅ' মানে একদম প্ৰথমতে পাব আপোনালোকে। তো সেইখিনি কৰি থ'ব আৰু এনেকৈ এইখিনি বস্তুখিনি আছে, আপোনালোকক দেখা যাম যেতিয়া পোৱালি আনিম। তো এইফালেদি আকৌ এনেকৈ সোমাই পেলাই আপোনাৰ এইটো এটা বেডৰুম হয়, একেটা ডিজাইনে, তাত যেনেকৈ অলপ বেলেগ ফুল কটা হৈছে ইয়াতো, তাতো এটা বেলেগ ডিজাইন হৈছে, ইয়াতো এটা বেলেগ ডিজাইন হৈছে। তো লগতে লেট্ৰিন বাথৰুম লাগি আছে। এইটো লেট্ৰিন, এইটো বাথৰুম। পানী কামৰ বস্তুখিনি মই দেখাইছোঁ ন, ইয়াতে এনেকৈ হৈছিলে মানে আপোনাৰ এইবোৰ শ্বাৱাৰ, তাৰপৰা গিজাৰ, তাৰপৰা টেপ, এনেকৈ মানে আপোনাৰ বস্তুখিনি আছে আৰু লগোৱা হৈছে। তো এইফালেদি এনেকৈ নামি গৈ আকৌ ইফালেও আপোনাৰ ডিজাইন একেটাই, ইফালে ৰুমকেইটাৰ ডিজাইন একেটাই। তো ভিডিঅ'টো যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু চাই থাকক। আমাৰ ঘৰৰ এইকেইটা একদম মানে ডন, মানে আপোনালোকে দেখিছে, দেখিছে নাই, একদম মানে খটা সৰু, মানে একদম বিয়াত খটা সৰু, অকল মানে একদম উপতিয়া। যেতিয়া একদম মায়ে ভাত দিব আহিব বা মোৰ ৱাইফে ভাত দিব আহে, তেতিয়া একদম মানে জঁপিয়াই মেলি ক'ব নোৱাৰে মানে, একদম আৰু ইমান পটাপট খাব নহয়, খাই পেলাই আকৌ মাকৰ ওচৰলৈ দৌৰ মাৰে। একদম মানে এনেকুৱা মানে একদম বিয়াত খটা সৰু মানে। এইফালে ইয়াতো এটা, বা এফালে এজনী মানে তাৰ মাক হয় এইজনী, এই মানে সৰুকেইটাও এই একদম এই পূৰা একদম আমনজি, একো প্ৰব্লেম নাই। এই মানে একদম মানে বহুত হেৰি মানে আকৌ আমনজি, আপুনি খাবলৈ দিলেও খাব, নাখালেও নাই, নিদিলেও মানে এনেকুৱা মানে একো হেৰি নাই মানে। তাই শুই আছে মানে, তাৰে মানে তাৰপিছত মানে এইটো পিটিয়াই কৰে মানে হা। তো মানে একদম বেয়া খটা কৰোঁ মানে, একো মানে হেৰি নাই মানে, তাৰ মানে একদম ইয়াত খটা কৰোঁ। তো এইফালে আমাৰ ইয়াত মানে ফ'ৰলেনৰ, আমাৰ মানে ঘৰৰ নতুন ঘৰ আগেদি গৈছে ৰাস্তা, ফ'ৰলেনৰ ৰাস্তা। তো ফ'ৰলেনৰ ৰাস্তা এনেকৈ সেইফালৰ পৰা এনেকৈ কৰি পেলাই এনেকৈ গৈছে। তো সেইডোখৰতে আমাৰ অভাৰব্ৰিজখন হৈছে, মানে অভাৰব্ৰিজখন তাতে হৈছে। ফ'ৰলেনৰ কাম যেতিয়া আকৌ ষ্টাৰ্ট হ'ব, তেতিয়া আপোনালোকক মই দেখাই যাম বাৰু। তো ভিডিঅ'বোৰ চাই থাকিব, দেখাই যাম। কাম ষ্টাৰ্ট হওঁতে আপোনালোকক দেখাব পাৰিম, মানে এতিয়া কাম ষ্টাৰ্ট হোৱা নাইকিয়া, মাটি চাটি এনেকৈ পেলাই আপোনাৰ মানে সমান কৰি থৈ দিছে মাটিখিনি। কাম ষ্টাৰ্ট হ'ব আৰু 23ৰ পৰা ষ্টাৰ্ট হ'ব বুলি শুনিছোঁ, কি হয় কি কথা নাজানো, চাই থাকিব আগলৈকে দেখা দেখিলেই। তো নতুন ঘৰৰ পৰা এতিয়া এনেকৈ পিছফালেদি গৈ আমাৰ এৰিয়া মানে আমি এতিয়া বৰ্তমান আমি থকা ঘৰ এৰিয়া, মানে ঘৰটো মানে আমাৰ ভাড়া চিষ্টেমত বনোৱা হৈছে মানে।
4টা ৰুম মানে ভাড়া চিষ্টেম বনোৱা হৈছে, মানে আপোনাৰ কিটচেন এটা বেডৰুম এটা এনেকৈ বনোৱা হৈছে। মানে বৰ্তমান আমি এতিয়া ইয়াতে আছোঁ। তো আপোনালোকে আমাৰ ঘৰটো দেখিছে, মানে ঘৰটো এয়াই আৰু মাহঁত ভিতৰত আছে। তো মাহঁতকো দেখামগৈ, মোৰ ৱাইফকো দেখাম। দেখিছে আৰু এনেকুৱা আৰু পিছফালে আমাৰ নামদাং নদীখন আছে। মই নামদাং নদীখন অকণমান দেখাই দিম বাৰু আপোনালোকক। মোৰ ঘৰ নামদাং খিলগাঁৱতে হয়, তো দেখাই দিম বাৰু আপোনালোকক। চাই থাকিব ভিডিঅ' আগলৈ থাকিম বুলি কৈছিলোঁ হয়, কিন্তু এতিয়া বৰ্তমান পটককৈ আকৌ ফোন এটা আহি গ'ল কামৰ মানে। তো মানুহঘৰ এই ঘৰে। তো ইয়াত মানে আপোনাৰ বৰ্ড দুখনমান ফিনিচিং দিবলৈ আছে। তাৰপিছত আপোনাৰ চুইচ কিছুমান লগাব আছে, লাইটটো জ্বলাবলৈ কৈছে, আজি লগাব লাগিব। মানে আমি ৱাৰিঙৰ কাম কৰোঁ, লগতে আমি পানী কামো কৰোঁ। মানে ডেছক্ৰিপশ্যনত মানে আমাৰ ফোন নম্বৰ থাকিব। আমাৰ মানে এটা গ্ৰুপ হিচাপে আছে মানে আমাৰ কামৰ মানে। ফোন কৰিলে কাৰোবাক যদি এনেকৈ আমাৰ ৱাৰিং লাগে, তাৰপৰা পুৰণা ৱাৰিং যদি খুলি যায় আকৌ নতুন ৱাৰিং কৰিব লাগে সেইটোও ক'ব। তাৰপৰা কাৰোবাৰ যদি অল এভ্ৰিথিং বোলে আমাৰ পানী কামৰ পৰা আদি কৰি পেলাই গোটেই ঘৰলৈকে ৱাৰিঙৰ কাম লাগে বোলে, আমাক কণ্টেক্ট কৰিলেই হ'ব। আমি মানে চবতে যাওঁ ফোন কৰিলে। তো ফোন কৰিব। আৰু ওচৰতে এয়া আমাৰ বন্ধু দুজন আছে, সেয়া চাব পাৰে। কিবা এটা কৈ দিয়া। চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব যি পাই চব কৰি দিব। ধুমাধুম কৰি দিব কৈছে, তো কৰি দিব। তো ভিডিঅ'টো আগলৈকে চাই থাকিব আৰু তেতিয়া মানে ভালকৈ লাগিব আৰু কণ্টেক্টটো কৰিব আপোনালোকে। তো ফোন নম্বৰ আপোনাৰ ডেছক্ৰিপশ্যনত লিংকত মানে আপোনাৰ ফোন নম্বৰ থাকিব। তো ফোন চোন কৰিব। তো সেয়াই আৰু চাই থাকক আৰু মানে কাম ভালকৈ দেখাব নোৱাৰিলোঁ বাৰু। কামৰ ভিডিঅ' বেলেগ দিনাখন বনাম বাৰু, আপোনালোকে ভালকৈ চাই ল'ব। মানে বৰ্ড দুখন ফিনিচিং কৰিবলৈ আছিলে, তাৰপৰা আপোনাৰ লাইট কেইটামান জ্বলাব কথা আছে, জ্বলাই থৈ আহিলোঁ। তো সেইকেইটাই আৰু কৈছিলোঁ ভিডিঅ'ত। তো যি কি নহওক আৰু আপোনালোকক এদিন ভালকৈ ভিডিঅ' বনাই দেখাম। কামৰ ভিডিঅ' আমাৰ ৱাৰিঙৰ কামবোৰ কেনেকুৱা হয়, কি কথা, তাৰপৰা আপোনাৰ পানী কাম চামবোৰ কেনেকুৱা হয়, কি কথা মই ভালকৈ দেখাই দিম বাৰু আপোনালোকক। ঘৰ আহি পালোহি আৰু এতিয়া আপোনালোকক নামদাং নৈখন দেখাম বুলি কৈছিলোঁ ন। আমাৰ নামদাং নৈখন কেনেকুৱা, কি কথা, আগতে কেনেকুৱা আছিলে আৰু এতিয়া কেনেকুৱা হ'ল, কি কথা। তো আপোনালোকক দেখাই যাওঁ, চাই থাকক। এইখনেই গাইজ দেখিছে আপোনালোকে নামদাং নৈখন। এনেকৈ আপোনাৰ দিশৰ পৰা এনেকৈ সোমাই পেলাই এনেকৈ গৈছে আমাৰ নামদাং নৈখন। দিশৰ পৰা সোমাই পেলাই এনেকৈ গৈছে। তো নামদাং নৈখন আগতে আপোনাৰ মানে ডাঙৰ আছিলে, কমেও সেই আপোনাৰ এই গছজোপা ওচৰৰ পৰা ইমানলৈকে আছিলে পুৰা ডাঙৰ আছিলে নৈখন। কিন্তু মানে পানী আহোঁতে ঘেল পৰোঁতে এই অৱস্থা হৈ গ'ল। আপোনালোকে দেখিছে এতিয়া মানে বহুত সৰু হৈ গ'ল, অকণমানি হৈ গ'ল। মানে আপোনাৰ পানী মানে এতিয়া তেনেকৈ নাই। আৰু বহুত দিন হ'ল পানী আমাক এইফালে সোমোৱা নাই বাৰু দেই। দিশৰ পানী বাঢ়িছে যদিও মানে আমাৰ এইফালে মানে ইমান সোমোৱা নাইকিয়া। বৰষুণ চৰষুণ দিলে বৰষুণৰ পানীটো অহা যোৱা কৰে বাৰু, কিন্তু এনেকৈ মানে নৈ পানী মানে এতিয়ালৈকে বহুত দিন হৈ গ'ল আজি সোমোৱা নাইকিয়া মানে। তো এয়াই আৰু দেখিছে ন অৱস্থা কেনেকুৱা হৈ আছে, কি কথা। আকৌ খনা কথা আছে, কেতিয়া খান্দিব কি কথা এইবোৰ গম নাপাওঁ বাৰু। তো 23ত খান্দিব বুলি কৈছিলে, কি কথা গম নাপাওঁ বাৰু কি হয়। যদি হয় বা খানে তেতিয়া আপোনালোকক দেখাম বাৰু, ভিডিঅ' চাই থাকিব, দি থাকিম, আপোনালোকে গম পাবই তেতিয়া। সেয়াই আৰু হ'ব। তো মোৰ ৱাইফাই কাটি আছে, মই আপোনালোকক দেখাই দিছোঁ। তো চাই লওক। তো গাইছ এয়া চাই লওক, টেঙা কাটি আছে আমাৰ এওঁ। এয়া চাই লওক, কি টেঙা হয় এইটো? ঔটেঙা খাবা আৰু ন? মোক দিবা নাই? মইও নিদিয়া বা। এয়া চাই লওক, এনেকৈ মানে আপোনাৰ বাকলি ছাগলী গোটাই এফাল থৈ দিছে, এফাল এয়া গুচাই আছে। মানে এয়া কাঁহীতে মানে ফুটিয়াই পেলাই আপোনাৰ এয়া নিমখ, এয়া জলকীয়া এনেকৈ আছে আৰু খাম আৰু নিমখ জলকীয়াৰ লগত খাই বেছি ভাল লাগে। চাই থাকক আৰু ভিডিঅ'টো আগলৈকে। টেঙা ৰেডি। আপোনালোকক এতিয়া বাতিটো দেখাই দিওঁ, চাই লওক। একদম ধুনীয়া হৈছে, মানে একদম কালাৰ দিছে নাই। মই এতিয়া আপোনালোকক খাই দেখাইছোঁ, চাই থাকক। মজা হৈছে। টেঙা খাই যোনে ভাল পায় চবেই গম পায়, টেঙা মজা লাগে খাই পেলাই। আৰু মোৰ কিন্তু এই ভিডিঅ'টো দেখি পেলাই কাৰ মুখত পানী ওলাইছে ক'ব কিন্তু দেই। তো ভিডিঅ'টো আজি ইমানেই। যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু কোনোবা যদি মোৰ চেনেলটো নতুন আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো ইমানেই আৰু, আগলৈকে ভাল ভিডিঅ' চাবৰ কাৰণে আৰু বেল আইকনটো প্ৰেছ কৰি থৈ দিব। তো ইমানেই আৰু, হ'ব।